নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ নতুন এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম নাৰিকল গছৰ পুলি সহজতে কেনেকৈ ৰুব পাৰি। আপুনি প্ৰথমে গাঁতটো খান্দি 2 ফুট বহল আৰু 2 ফুট দ কৰিব। গাঁতটোত আপুনি জাবৰ বা খৰি জ্বলাই উই পৰা নাহিবলৈ এঙাৰ দিব লাগিব। তাৰপিছত আপোনালোকে মাটিৰ লগত সাৰ মিলাব লাগিব। মোৰ বেলেগ সাৰ নাই কাৰণে মই গোবৰ সাৰকে মিলাই দিছোঁ। গোবৰ সাৰ দিলেও হ'ব। ঘৰত যদি গোবৰ সাৰ নাই, মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল বালা আইকনটো দবাই দিব। লাইক কৰি দিব, কমেণ্ট কৰিব। দোকানৰ পৰা 1-2 কেজিমান কেঁচু সাৰ লৈ আহিবগৈ, আৰু নহ'লে ইউৰিয়া DAP দিলেও হ'ব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে নাৰিকল পুলিটো ৰুই হ'বই হ'ল। আপোনালোকে দেখিবলৈ পাইছে। এতিয়া কোৰে ছাইডৰ মাটিখিনি চপাই দিয়াৰ পিছত অলপ হাতেও চপাই দিব। এতিয়া আপুনি ৰুই হোৱাৰ পিছত পানী দিব লাগিব। ভালদৰে দেখিব পালে নাৰিকল পুলি কেনেকৈ ৰুৱে।